প্ৰিয়ংকা কাইলৈৰ পৰা যে বিহু হ'ব এইটো কি বিহুনো ৰঙালী বিহু ৰঙালী বিহু আমি কেইদিন পালন কৰোঁ 7 দিন এই 7 বিহুৰ নাম জানানে নাজানা ক'ব লাগিব নেকি লাগিব ঠিক আছে 7 বিহুৰ প্ৰথম দিনা হৈছে গৰু বিহু এদিনা আমি গৰুক গা ধুৱাম আৰু গৰু বিহু পালন কৰিম দ্বিতীয় দিনা মানুহৰ বিহু তৃতীয় দিনা গোঁসাই বিহু চতুৰ্থ দিনা শিপিনী বিহু বা তাঁতৰ বিহু বুলি কয় পঞ্চম দিনা নাঙলৰ বিহু কি বিহু নাঙলৰ বিহু ষষ্ঠ দিনা 6 নম্বৰ দিনা যিটো বিহু হয় সেইটো কয় চেনেহী বিহু বা গাভৰু বিহু বুলিও কয় আৰু একেবাৰে শেষৰ দিনা অৰ্থাৎ 7 নম্বৰ দিনা বিহু কি চেৰা বিহু কি বিহু কয় চেৰা বিহু মনত থাকিবনে ঠিক আছে এতিয়া প্ৰিয়ংকাই কোৱাচোন বিহুত যে নাচনীয়ে খোপাত মাৰে এই ফণীখনক কি বুলি কয় বাৰু জানানে কোৱাচোন কাকৈ ফণী আৰু নাচনীয়ে বিহুত বজোৱা তুমি বাদ্যৰ নাম কোৱাচোন গগনা আৰু সুতুলি বহা বৰষা তুমি বিহু নাচা নহয় আৰু নাচনীয়ে বিহু নাচোঁতে কি খোপা বান্ধে নেঘেৰী খোপা আৰু খোপাত কি কি ফুল লগাব পাৰে বাৰু কপৌ ফুল ভাটৌ ফুল তগৰ ফুল হয় নেকি ঠিক আছে বহা হৈছে জয়শ্ৰী উঠা জয়শ্ৰীয়ে কোৱাচোন নাচনীয়ে বিহুত ডিঙিত কি কি গহনা পিন্ধে জোনবেৰী ঢোলবেৰী দুগদুগী হয় নহয় বহা হৈছে স্মিতাই কোৱা নাচনীয়ে বিহুত গাত যিখন কাপোৰ মেৰিয়াই লয় এই কাপোৰখনক কি বুলি কয় ৰিহা ৰিহাখন কিহৰ পৰা বনায় কি সূতা মুগাৰ পৰা বনায় হয় নহয় গুড বহা জ্যোতিকাই কোৱা বিহু নাচোঁতে নাচনীয়ে হাতত পিন্ধা খাৰু পাতক কি বুলি কয় বাৰু গামখাৰু আৰু মুঠি খাৰু গুড কোন আছে নিমাঞ্জয় ক'বা দেই ঢোল বজোৱা নহয় ঢোলৰ ওপৰত যে মেৰিয়াই লয় গামোচাখনক কি বুলি কয় বিহুৱান আৰু ঢোলৰ যিফালে আমি হাতেৰে চাপৰ বজাওঁ সেই ফালটোক কি বুলি কয় তালি কি কয় ডাঙৰকৈ কোৱা তালি গুড এতিয়া কোনে কোৱা তন্ময় কোৱাচোন তুমি ঢোল বজোৱা নাই অঁ ঢোলৰ যিডাল ৰছী আমি ডিঙিত পিন্ধি লওঁ ৰছীডালক কি বুলি কয় কণাইজৰি আৰু ঢোলৰ যে গাত যিখিনি ৰছী থাকে সেই ৰছীখিনি কি বুলি কয় বৰতী গুড বয় সুমন উঠা সুমনে কোৱাচোন তুমি ঢোল বজোৱা নাই ঢোলৰ মাৰিডালৰ দুটা নাম আছে দেই মাৰিডালৰ আগ টুকুৰা বেলেগ এটা কয় পিছ টুকুৰা বেলেগ এটা কয় হয়নে বাৰু আগ টুকুৰা কি বুলি কয় বাৰু নাকতি আৰু যিডোখৰে আমি ঢোলৰ মাৰিডাল হাতেৰে ধৰোঁ সেইটো অংশক কি বুলি কয় মুঠি তোমালোকে শুনিলানে ঢোলৰ যিটো অংশই কোবাওঁ অংশটো কি বুলি কয় নাকতি আৰু হাতেৰে ধৰা অংশটো মুঠি গুড বহা এতিয়া ভট্টাচাৰ্যই কোৱাচোন ঢোলৰ বৰতীৰ একেবাৰে কাষত মূৰৰ অংশত যিবোৰ সৰু সৰু টুকুৰা কাঠৰ লগোৱা থাকে দেখিছানে বাঁহেৰে লগোৱাই বা কাঠেৰে লগাই দেখিছানে এই টুকুৰাটো কি বুলি কয় ফৰিঙা বুলি কয় আৰু ঢোলৰ যিটো অংশত আমি মাৰিডালেৰে কোবা অংশটো কি বুলি কয় কোবনি ঠিক আছে